মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক দহন আৰু শিক্ষা লেচনটোৰ 5 নম্বৰ প্ৰশ্নটো, ইয়াত 3টা প্ৰশ্ন আছে। এই প্ৰশ্নকেইটা মই কৰি দেখুৱাবলৈ লৈছোঁ, তোমালোকে ভালদৰে চাই যাবা। ইয়াৰে 1 নম্বৰ প্ৰশ্নটো হৈছে কটো যে বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। কি কাৰণে নহয়, ইয়াৰ কাৰণ দৰ্শোৱা। ইয়াৰ উত্তৰটো হ'ব বৈদ্যুতিক আহিলা জড়িত জুইক নিয়ন্ত্ৰণ কৰিবলৈ পানী ব্যৱহাৰ কৰা নহয়। কাৰণ 1 নম্বৰ কাৰণটো হৈছে বৈদ্যুতিক আহিলাত জুই লগাৰ সময়ত বিদ্যুৎ পৰিবাহিত হৈ থাকিলে পানী ঢলাৰ ফলত পানীয়ে বিদ্যুৎ পৰিবহণ কৰি জুইত পানী ঢলাসকলৰ ক্ষতি কৰিব, কাৰণ পানী বিদ্যুতৰ সুপৰিবাহী। 2 নম্বৰটো হৈছে যে পানী ব্যৱহাৰৰ ফলত বৈদ্যুতিক সামগ্ৰীসমূহ নষ্ট হৈ যাব পাৰে। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল যে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল। ইয়াৰ কাৰণ হ'ল যে ঘৰুৱা ব্যৱহাৰৰ বাবে কাঠতকৈ LPG অধিক ভাল। কাৰণ 1 নম্বৰটো হৈছে LPGৰ কেলৰিমান কাঠতকৈ বেছি। 2 নম্বৰটো হৈছে LPG দহনৰ ফলত প্ৰদূষণৰ মাত্ৰা কাঠতকৈ কম। 3 নম্বৰটো হৈছে LPG সঞ্চয় আৰু পৰিবহণ কাঠতকৈ সহজসাধ্য। এই উত্তৰকেইটা লিখিবা। ইয়াৰ পিছৰ প্ৰশ্নটো হ'ল কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়ামৰ পাইপত মেৰিওৱা কাগজত সহজে নেলাগে মানে সহজে জুই নেলাগে। ইয়াৰ কাৰণ হ'ল কাগজ এখনত সহজে জুই লাগে, আনহাতে এলুমিনিয়ামৰ পাইপত মেৰিওৱা কাগজত সহজে জুই নালাগে। ইয়াৰ কাৰণ হ'ল কাগজৰ জ্বলন উষ্ণতা কম হোৱাৰ বাবে সহজতে জুই লাগে, আনহাতে কাগজখন এলুমিনিয়ামৰ পাইপত মেৰিয়াই দিলে কাগজখনত দিয়া তাপ পৰিবহণ প্ৰক্ৰিয়াৰ দ্বাৰা এলুমিনিয়ামলৈ স্থানান্তৰিত হয়। তাপ স্থানান্তৰিত হোৱাৰ ফলত কাগজখনে জ্বলন উষ্ণতা ঢুকি নোপোৱালৈকে জুই নেলাগে। ইয়াৰ পিছত 6 নম্বৰ প্ৰশ্নটো হ'ল মমবাতি শিখা এটাৰ চিত্ৰ আঁকি চিহ্নিত কৰা। এই চিত্ৰটো তোমালোকৰ কিতাপতে আছে, মই দেখুৱাই দিছোঁ। এই চিত্ৰটো তোমালোকৰ কিতাপতে আছে, তোমালোকে এই চিত্ৰটো চাই বহীত ধুনীয়াকৈ আঁকি পেলাবা। ইয়াৰ পিছৰ প্ৰশ্নবোৰ মই দি যাম, তোমালোকে চাই যাবা।